Hello everyone, মই মধুস্মিতা আপোনালোকক সকলোকে স্বাগতম মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু যেহেতু মই সোণাপুৰত আছিলো আৰু সোণাপুৰৰ বহুত কেইটা ভিডিঅ' আপলোড কৰিলো বিয়াৰ ভিডিঅ' আপলোড কৰিলো আৰু কেইটামান ব্লগ ভিডিঅ' মই আপলোড কৰিছো তাৰ পিছত এতিয়া ফাইনালি মই আহি গলো তিনিচুকীয়ালৈ কিন্তু তিনিচুকীয়ালৈ আহি মিলি তিনিচুকীয়ালৈ আহিলো যেহেতু মাৰ ঘৰলৈ আহিছো আহি মিলি আৰু তিনিচুকীয়া আৰু সোণাপুৰ মানে গুৱাহাটীৰে হয় গুৱাহাটীৰ সোণাপুৰতে এটা বহুত ডাঙৰ দীঘলীয়া যাত্ৰা তো তাত আহি মিলি দুদিনমান ভাগৰ মাৰিলো তাৰ পিছত আজি ফাইনালি মই আপোনালোকৰ কাৰণে লৈ আনিছো সোণাপুৰৰ ৰাসৰ ভিডিঅ'টো আৰু আমি তিনিচুকীয়ালৈ অহা আগদিনাখনি ৰাস চাবলৈ গৈছিলো কিন্তু ৰাসৰ ভিডিঅ'টো এডিট কৰোতে মোৰ যথেষ্টখিনি পলম হ'ল আৰু যেহেতু ৰাসটো শেষে হ'ল তথাপিও সোণাপুৰৰ যিটো ৰাসৰ ভিডিঅ' এই ৰাসৰ ভিডিঅ'টো মই আজি আপোনালোকৰ মাজলৈ লৈ আনিছো তো তেন্তে বলক আজি আমি সোণাপুৰৰ ৰাসৰ ভিডিঅ'টো চাই লওঁ আৰু ৰাসত কেনেকৈ কি পৰিস্থিতি কি মানে প্ৰদৰ্শনী মানে তেনেকুৱা মানে আছিলে আৰু লগতে ধুনীয়াকৈ নাম চাম বিলাক গাই আছিলে সকলোখিনি মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম তো তেন্তে বলক আজি আপোনালোকৰ লগত আমি এই সোণাপুৰৰ ৰাসৰ ভিডিঅ'টো উপভোগ কৰোঁ ইয়া প্ৰথম সোমাই আপোনালোকে দেখিবলৈ পাইছে এইখিনি মোৰ ইয়েৰিং হয় ইয়াত মানে মোৰ চকুটো গ'ল কিন্তু মই চালো কিন্তু ইমান ইউনিক নেদেখিলো তো সেইকাৰণে নললো আৰু এইফালে দেখা পাইছে আপোনালোকে ইয়াত চাকি এগছ জ্বলাইছে আৰু লগতে ইয়াত আছে মানে মেইন যিটো মূৰ্তি হয় ৰাসৰ মানে যিটো যুগল মূৰ্তি বুলি কয় সেই মূৰ্তিটো ইয়াতে আছে আৰু ইয়াতে পূজা অৰ্চনা কৰা হৈছে আৰু এই মানে যিটো ৰাস আছিলে এইটো মানে বৃহত্তম সোণাপুৰ ৰাস সমিতিৰ মানে উদ্যোগত এইটো পতা হৈছিলে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে দিহানাম গাই আছে লগতে এটা দলে গাই আছে আৰু এটা দল সাইডত বহি আছে তো এয়া আপোনালোকক মই অকমান দেখুৱাই দিছো আৰু লগতে এইফালে সাইডত যিখিনি মানে মূৰ্তি আছে ৰাসৰ মানে যি প্ৰদৰ্শনী মূৰ্তি আৰু সেই প্ৰদৰ্শনী মূৰ্তিখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে ঘোঁৰা হাতী মহ গড় আৰু বিভিন্ন ধৰণৰ চৰাই যেনেকে ৰাজহাঁহ হৰিণা ময়ূৰ পক্ষী আৰু এইবিলাকৰ মানে হেৰিবিলাক যিহেতু এইবিলাক হাবিত থাকে আৰু এই অভয়াৰণ্য বা ফৰেষ্ট বিলাকেই হৈছে এওঁলোকৰ মানে থকা ঠাই আৰু এইবিলাক যদি আমি দখল কৰোঁ তেন্তে এইসকল বস্তু ক'ত থাকিব ঠিক তেনেধৰণে ইয়াক এক উদাহৰণ হিচাপে মানে ইয়াত বনাই দিছে আৰু লগতে ইয়াত এটা মেছেজ এটা দিছে যে বেদখল মানে যিসকল ফৰেষ্ট হওক বা অভয়াৰণ্যক বেদখল কৰিছে এই বেদখল হ'বক যাতে অতি সোনকালে মুক্ত কৰিব লাগে তাৰে এক উদাহৰণ হিচাপে এইখিনি মানে এনেকৈ দেখুৱাই দিয়া হৈছে আৰু ইয়াত ৰবা আমি খেল বৰশী নহয় এইফালে বৰশী খেল আৰু আমি মানে ফাৰ্ষ্ট ৰাউণ্ডটো আমি ট্ৰাই কৰিছো মুঠতে হেৰি কৰিব লাগে আৰু
500 টকাটোতে মাৰিম অমিতা ষ্টাৰ্ট কৰো আমি তাৰপিছত একদম পুৰা হেৰি কৰি যাম পুৰা খাই যাম মাৰো পথালিকে দলিয়াই দিয়া পথালিকে দলিয়াই দিয়া পথালিকে দলিয়াই দিয়া হেইয়া আৰু আমি যেতিয়া ৰাসলৈ সোমাই আহোঁ আৰু সোমাই আহোঁতে আমি প্ৰথমে মানে গেটৰ যিখন এণ্ট্ৰি গেট আছে আৰু সেই গেটখনৰ পোনে পোনে আছে যুগল মূৰ্তি আৰু সেই মূৰ্তিটো বাওঁ চাইডেও মানে প্ৰদৰ্শনী মূৰ্তি আৰু সোঁ চাইডেও আছে প্ৰদৰ্শনী মূৰ্তি কিন্তু বাওঁফালে যিখিনি প্ৰদৰ্শনী মূৰ্তি সেইখিনি মই আপোনালোকক দেখুৱালোঁ আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ বাওঁফালে যিখিনি প্ৰদৰ্শনী মূৰ্তি আছে সেই মূৰ্তিখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই যিহেতু জুৱেলাৰীখিনি চালোঁ আৰু বহুত ধুনীয়া ধুনীয়া জুৱেলাৰী আছিলে কিন্তু জুৱেলাৰী ল'লোঁ তাৰ ভিতৰত মানে মই কাণফুলি ল'লোঁ তিনিযোৰ আৰু যিহেতু আমাৰ তিনিচুকীয়াটো মানে বিয়া আহি আছে আৰু চ' সেয়েহে মানে মই বিয়াত পিন্ধিবৰ কাৰণে মই তিনিযোৰ কাণফুলি ল'লোঁ আৰু প্ৰথমে মই দেখুৱাই লৈছোঁ এইযোৰ চব ইমান ধুনীয়া লাগিছে এইযোৰ মই কিবা এযোৰ ইউনিক দেখিলোঁ আৰু মই এইযোৰ তেনেকৈ দেখাও নাই এইযোৰ ল'লোঁ তাৰপিছত ল'লোঁ এইযোৰ মানে অলপ অসমীয়া গহনাৰ হেৰি ছিষ্টেমত হয় ধুনীয়াকৈ মানে বেলেগ হেৰিৰ লগতো মিলাই মিলি পিনে পিন্ধিব পাৰি অসমীয়া গহনাৰ লগত মানে মিলাই মিলি পিন্ধিব পাৰিম তো এইযোৰ ল'লোঁ এই দুযোৰ ল'লোঁ তাৰপিছত আৰু এযোৰ ল'লোঁ মই এইযোৰ চব এইযোৰ একেবাৰে শেষত ল'লোঁ এই দুযোৰ মই 100 টকাত ল'লোঁ এইযোৰ 100ত ল'লোঁ আৰু এইযোৰ মানে মই 100ত ল'লোঁ কিন্তু এইযোৰ হ'ল মই 70 ৰুপিছত ল'লোঁ এয়া দেখি আছোঁ এইযোৰ মানে 70 ৰুপিছত ল'লোঁ আৰু যেহেতু এতিয়া বিয়া আহি আছে বিয়া সিজন আহি আছে ঘৰৰ বিয়া হওক বেলেগৰ বিয়া হওক এতিয়া এইখিনি সময়ত বহুত আমাক দৰকাৰ হ'ব চ' সেয়েহে মানে মই ইয়াত লৈ ল'লোঁ ইয়াত তিনিযোৰ